ৰাকেশক ভাত খাবলৈ মাতিছে মই গম নেপাওঁ তই কি আছই এ তোমাৰ আছইটো বাদ দিয়া ময়ো আছই কিন্তু ৰাকেশক হঠাৎ ভাত খাবলৈ মাতিলে কিয় সেই কথাটো মই ভাবি আছো কিয় মাতিছে আৰু মাতিছেও মাতিছে দৰ্জা মাৰি ভিতৰত সোমোৱাই লৈছে কিয় কিয় কেকেৰা পিঠি এখন ভালে ভালে ভাত কেকেৰা 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 মই কৈছো গাৰুৱে পিঠি এখনকে ট্ৰেক্টৰ হাল মাৰ নিচিনা হলো কথা লগাবি আৰু নলগা নলগা কথা লগাবি এইটো অভ্যাস মই এতিয়া বাতিলো নামিয়া মই কৈছো ফ্ৰীলি পিটিবলৈ দে মোক আহ কেকেৰা আহিবিনে আই 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 কিয় শব্দ হৈছে পিঠি এখন কেনে গলি জ্বলা পাইছে